কৃষ্ণ। উত্তৰ পূৰ্বাঞ্চলৰ বৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ২০২৩ বৰ্ষৰ শিশু, যুৱ আৰু আই মাতৃ সমাৰোহৰ উপলক্ষে আইসকলৰ কবিতা আবৃত্তি প্ৰতিযোগিতাৰ বাবে নিৰ্বাচিত কবিতা বিহুৱান কবিতাটি মই আবৃত্তি কৰিব ওলাইছোঁ। আবৃত্তি কৰোঁতে অনেক ভুল ভ্ৰান্তি হ'ব পাৰে, তাৰ বাবে মই ক্ষমাৰ প্ৰাৰ্থী। আবৃত্তি কৰিব লোৱা কবিতাৰ শিৰোনাম বিহুৱান। কবি থানেশ্বৰ হাজৰিকা। মৰমৰ দিশ দি চেনেহৰ বাণী লৈ হেঁপাহৰ আঁচোৰে বোৱা সপোনৰ ফুলেৰে ফুলাম মোৰ বিহুৱান মনেদি এবেলি লোৱা ধনীৰে বিহুৱান পাত মেজাং কৰি দিয়ে কি নিদিয়ে যাচি মোৰে বিহুৱান চেনেহৰে বোৱা সপোনৰ কাঠিৰে বাচি কেতেকীৰে তিল নাহৰৰে ঘিলা সাজিছোঁ বিহুৰ পিঠা তগৰৰে চিৰা চেনেহৰে দৈ কুউকু মাতেৰে মিঠা মনে পাজি কটা চেলেং চকাঠি বুকুতে পাতিছোঁ কাহি বিহুৰে বিহুৱান এইয়ে তোমালৈ যায় বতাহত ভাহি। ধন্যবাদ।